আমি ৰাজহুৱাভাৱে কৈছোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব লাগে। এতিয়া এখন প্ৰতিবেদন আহিছে, সেইটো বিল কেতিয়ালৈকে আহে সেইটো টাইম আছে। বিল আহিলেহে আচল পৰিস্থিতি ওলাব যে আচলতে তাত কি আছে কি নাছে। ইতিমধ্যে বিভিন্ন ষ্টেক হোল্ডাৰবিলাক বিভিন্ন জাতি জনগোষ্ঠীবিলাক চৰকাৰৰ লগত কথা পতাৰ আগ্ৰহ কৰিছে। ময়ো ভাবোঁ যে আমি কোকৰাঝাৰৰ যিটো ঘটনা হ'ল কাউন্সিলক লৈ তেনেকুৱা ঘটনাৰ পৰা বিৰত থাকি আমি আমাৰ নিজৰ মাজত যিহেতু চৰকাৰখন আছে, চৰকাৰে এটা মানে আহি চাওক, বাকী যিয়ে হওক নহওক, আজি 6 জনগোষ্ঠী জনজাতিকৰণক লৈ যিসকল দল সংগঠন ৰাইজে ইমান দিনে যুঁজি আছিলে তেওঁলোকৰ কাৰণে এটা নৈতিক বিজয়। সকলোৱে উৎসাহিত কৰিছে, হয় ইয়াত আমাৰ জনগোষ্ঠীয় বা জনজাতি সংগঠন কিছুমানে ইয়াৰ বিৰোধিতা কৰিছে, তেওঁলোকেও কৈছে যে আচলতে ক্লিয়াৰলি কি কৰিব বিচাৰিছে। মই ভাবোঁ এইখিনি আলোচনা বিলোচনাৰ পিছত, কাৰণ অসমখনটো কাৰো অকলে নহয়, আমি সকলোৱে মিলি ইয়াত থাকিব লাগিব, হয় নহয়? ইয়াত যিসকল নাগৰিক তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰ মৰ্যাদা সাংবিধানিকভাৱে পাই কিনে থাকিব লাগিব। গতিকে আমি ভাবোঁ এই ক্ষেত্ৰত GSP সদায় পজিটিভ, আৰু আমি হাগলা মহিলা ডাঙৰীকো কৈছোঁ যে আপুনি পজিটিভ পলিটিক্স কৰক। আৰু মই ভাবোঁ তেওঁ এতিয়া কমচে কম তেওঁ যথেষ্ট মেচিউৰ, আৰু এইবাৰ আপোনালোকে দেখিছে যে তেওঁ যি ধৰণে কেম্পেইন কৰিছে বা তেওঁ যি ধৰণে সকলোলৈ পলিচি বনাইছে, এইবাৰতো আমি যিটো কৈছা 28-29টা তেওঁ চিট পাব, গোটেইখিনি পাইছে। আমি ভাবোঁ অহা ইলেকশ্যনতো হয়তো হাগলা মহিলা যদি এনেকুৱা ধৰণে ভাবে আমি যদি সকলোৱে একেলগে থাকোঁ, PTC কমচে কম 15টা চিটত আমি ভাবোঁ আৰু তাত বেলেগ একেলগত নহয়। সেইকাৰণে আমি ভেৰি পজিটিভ। আৰু এটা কথা ওলাইছে যে কোচ বা তেনেকুৱা কথা ওলাইছে, মই ভাবোঁ এইটো আমাৰ ভিতৰৰ বিষয়, ইয়াত কোনো বেলেগকৈ চোৱাৰ কোনো কথা নাই। আমাৰ সেই বিধেয়কত আমাৰ যোৱা কথা নাই। আমি কৈলোৱে যে তেওঁৰ যিখিনি অভিজ্ঞতা আছে, তেওঁৰ যিখিনি মানে সামৰ্থ্য আছে, সেইখিনি যদি আমি PTC বাকী ল'ব পাৰোঁ। আজি অসমত চাওক, তেওঁ নিজে ৰিফাইনেৰী বনাইছে, চিণ্ডিকেট কি কয় এইটো চিলিণ্ডাৰ, তেওঁৰ ইণ্ডাষ্ট্ৰী আছে নিজাকে, আৰু এনেকুৱা ব্যৱসায় নাই য'ত হয়তো আমিও জড়িত নহয় কিন্তু তেওঁ জড়িত, ট্ৰেন্সপৰ্টৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ নিজৰ দেউতাকে দি থৈ যোৱা বাগান, আজি চাহ বাগান আছে, হয় নহয়? গতিকে আমি গোটেই চেক্টৰবিলাক আমি ভালকৈ লাগো। আৰু আমাৰো গোটেইখিনি ভাবিছে, আমাৰ আলোচনা হৈছিল তেওঁ যদি নতুন ৰিফাইনেৰী বনাব গৈ আছে, সেইটো যদি হয় কমচে কম আমাৰ GSP 4-5 মাহ আমি এংগেজ হ'ব পাৰোঁ, এইখিনি কথা। গতিকে মই ভাবোঁ এইটো আমি সুবিধা ল'ব লাগে।